ডাঙৰ পেপা মোক কিনি দিয়ক না জেঠু ঐ ল'ৰা তই অথনিৰ পৰা বহুত বস্তু কিনিলিও আৰু কিনিব নালাগে থ জেঠু আৰু নোখোজো মোক পেপা কিনি দিয়ক না ইমান ধুনীয়া লাগিছে ইমান ডাঙৰ পেপা মোক কিনি দিয়ক না কিনি দিয়ক না তোৰ পৰা শান্তি নাই আৰু ল'ৰা এইটোৱে লাষ্ট আকৌ কৈ থৈ লৈ দিয়ে অ' ভাইটি এটা তাতো দাম কিমান জেঠু মোক দিয়ক না মই বজাৰ যাম এবাৰ শুন ল মজা মজা ইলু 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 মা দুৰ্গা মা এই বোলা বজাই নাথাকচোন কাণত ধৰি গৈছেগে মোক অ' ভাইটি দামটো কোৱাচোন এতিয়া আই ঐ ইমান দাম অ' পুতা নেলাগে থ ল'বলৈ বহুত দাম কৈছে অ' ভাইটি এতিয়া মোৰ হাতত 250 টকাহে আছে মানে আমাৰ ল'ৰাটোৱে মানে য'তে ত'তে বস্তুবোৰ ল'লে যে পইচাবোৰ খৰচ কৰি দিলে 250 টকা হ'লে দিম আৰু বুইছা অ' ভাইটি থাকিলেহে দিম এতিয়া 250 টকা লোৱা আৰু বুইছা আৰু মোৰ হাতত পইচা নাই মানে অ' ভাইটি আৰু 10 টকা দিম আৰু হ'বনে অ' বুঢ়া আৰু বস্তু কিনিম কৈ নাথাকিবি আকৌ পিটন খাবি নহ'লে মজা মজা দে বস্তু পালো এবাৰ অ' হেৰ তহঁতৰ আইচক্ৰীম খাই হ'ল নে কাণত ধৰি গৈছেগে মোক অ' হেৰি ৰমলা এই বোলাহে বুহুনি পকৈ খাওঁগে আৰু তাৰপিছত আমি ষ্টুডিঅ'লৈ যাম নে কি অঁ ব'লক আকৌ ঘৰ যাব লাগিব নহয় পূজা লাগিছে তহঁতে মোক জ্বলিছে ন তহঁতক যে একো এটা কিনি দিয়া নাই দেখাই থোৱা সেইকাৰণে মোক জ্বলি আছে ন তোৰ নিচিনা এইবোৰ পেপা চেপা নিকিনো আমি এতিয়া ডাঙৰ হ'লি কাৰণেহে সৰুতে তইও কিনিছিলি ন জেঠু চবে বেলুন কিনিছে মোকো বেলুন কিনি দিয়া না এই ৰহ আমনি কৰি নাথাক আহিছোহে পূজা চাবলৈ পিছতকে কিনি দিম নহয় পিছতকে দেখোন পূজাই শেষ হৈ থাকিব কিহৰ পূজা শেষ হ'ব আমি আহিছোহে এতিয়া কিনি দিয়া না আমাৰ কোনোবা মোক গুলি মাৰিছে হাতত লাগিছে বিষাইছে বেছিকে বিষাইছে নি তই অকণমান ইফালে চাই দিছো ইমান ভিৰতে কেনেকে গম পাম কোনে গুলি মাৰিছে গুলিটো মাৰিছো ক'ত বা গৈছেগে জানো ধৰিবকে পোৱা নাই নহয় আকৌ এবাৰ মাৰো কোনে গুলি মাৰিছো ইমান ভিৰ তাতে এতিয়া কেনেকে গম পাম কোনে গুলি মাৰিছে এইফালেতো কাকো দেখা নাই বন্দুক লৈ আছে যে সেই দাদাজনে মাৰিছে ৰাখ দি আছো মই অ' বুঢ়া বন্দুক দে ঘৰত গৈ চলাবিগে দে এতিয়া কথা নাই বতৰা নাই চিধাই আহি যে আপুনি কৈছে আমাৰ ল'ৰাটোক চাবলৈ ক'বই লাগিব তাকে গুলি মাৰি আছে সেইবোৰ দেখা নাই আপোনালোকে মোৰ গাত লাগিছে মোৰ ছোৱালীৰ গাত লাগিছে অ' হেৰি আপোনাক পিছে চিনি নাপাওঁ কোন হয় আমাৰ ল'ৰাটোৱে যিটো বন্দুক লৈছে সেইটোহে বজোৱাহে সেই গুলি মাৰা নহয় আপোনাক চাগে বেলেগ কোনোবাই মাৰিলে বুজিছে ক'লে মানি ল'ম নেকি দছটো মই নিজৰ চকুৰে দেখিছোঁ মোক 2টা গুলি মাৰিছে আৰু মোৰ ছোৱালীক 1টা গুলি মাৰিছে আমি কিবা দুখ নাপাওঁ নেকি অ' হেৰি আপুনি যে চিধাই আহি আমাৰ ল'ৰাটোক ধৰিছে ইমান ভিৰৰ মাজত বেলেগেতো মাৰিব পাৰে অ' বৰমা মই নিজে দেখিছোঁ এই দাদাজনে গুলি মাৰিছে দিও কৰি পেলাই ধাৰজোৰকৈ গুলিখিনি লাগিছে আকৌ মই নিজে দেখিছোঁ শুনিলেতো মোৰ ছোৱালীয়ে মিছা কথা নকয় অঁ এতিয়া গম পাম নহয় অঁ হেৰি বন্ধুটো দিয়কচোন ৰ'বক মই এতিয়া আপোনাক মাৰি দেখাই আছোঁ আইঅ ৰমলাও মাৰিল পেটতে মাৰিল আইঅ মোৰ পেটত বিষাইছে ৰমলাও আইঅ বৈছৰ এইটোচোন সঁচাকৈ সেই গুটি থকা বন্দুকটো হয় ঐ তই কেলা হাঁহিছ হা তোৰ কালা হৈছে বৌ এতিয়া গম পালেতো অঁ শুনকচোন হেৰি বেয়া নাপাব দেই আমিও জনা নাছিলোঁ কথাটো এতিয়াহে গম পালোঁ আমাৰ এওঁহে গৈছিলে আকৌ ইয়াৰ লগত বন্দুক কিনিবলৈ কাৰণে আপুনি বেয়া নাপাব দেই একদম বেয়া নাপাব
হ'ব আৰু নহ'লেও চাব আৰু ন সৰু ল'ৰা ছোৱালী হয় পটককৈ আকৌ এনেকুৱা গুলি চুলি আকৌ কাৰোবাক আঘাত কৰিলে আকৌ বেয়া হ'ব নহয় অঁ আপুনি ঠিক কথাই কৈছে। বাৰু হ'ব দিয়ক পূজা চাওক আৰু আমিও চাওঁ দিয়ক অঁ হয় হয় ঠিক আছে বাৰু। হাপী পূজা সকলোকে সকলোৱে পূজা চাব দেই আমি যাওঁ এতিয়া অবনি হাপী পূজা অঁ হেৰি আপুনি বস্তুবোৰ চিনি নাপায় নেকি হা মালা মই মানে নাচালোঁ আৰু পটককৈ লৈ আহিলোঁ ই পচন্দ কৰিলে যে। চুপ থাকক কথা ক'বলৈ আহিছে তাৰ গাত দুখ নাই আপোনাৰ গাতহে দুখ সিটো সৰু ল'ৰা আপুনি জানিব লাগিছিলে নে মালা এতিয়া বাদ দিয়াচোন সেইবোৰ ঘৰতো গালি পাৰিব পাৰিবা এতিয়া আমি ঘুগুনি পকৰি খাই আৰু ফটো মাৰোঁগৈ নে কি? অঁ জেঠাই ঠিকেই কৈছে পূজা চাবলৈ আহিছোঁ আৰু এতিয়াও সেইবোৰ সেই মিনি এইবিলাক দম দিয়া দি কৰিব নালাগেচোন ঠিক আছে হেৰি শুনিছা ৰমালা ষ্টুডিঅ'ত ফটো মাৰিবলৈচোন মানুহে নাই। হেৰি মাতি চাওকচোন দোকানী যিহেতুৱে ভাল জমাইছে হ'ব দে মোৰ কাষ্টমাৰ আহিছে মই তোৰ লগত পিছত কথা পাতিম দেই। অঁ ভাইটি হেৰি আমাক ভালকৈ ফটো মাৰি দিবা দেই দুকপিমান। বাইদেউ একদম চিন্তা নকৰিব বঢ়িয়া ফটো মাৰিম কৈছোঁ নহয়। মাৰিলেহে দেখিম অঁ হয়তো আকৌ আজিকালি আকৌ ছোৱালীবোৰে চেল্ফিহে মাৰে ষ্টুডিঅ'ত ফটো মাৰিবলৈ নাহে নহয়। আজি আহিছোঁ নহয় মাৰিবলৈ ভাইটি তেন্তে ফটো মাৰিবলৈ ৰেডি হোৱা আৰু ন? মা এইখিনিতে মাৰিম দেই এই চিনেৰীটো বহুত ভাল লাগিছে। ঠিক আছে এই বঢ়িয়া ভণ্টি তোমাৰ চইচ কিন্তু মানিবলগীয়া দেই। কথা নাপায় ভণ্টি কিবা কৈছা নি? নাই একো কোৱা নাই। ঠিক আছে তেনে ৰেড কালাৰ ভণ্টি আপুনি সেই ব্লু কালাৰ থকা ভণ্টিজনীৰ ওচৰলৈ যাওক দেই তেতিয়াহে মিলিব মানে আৰু দাদা আপুনি অকণমান এইফালে আহি যাব দেই। ঠিক আছে হেৰা ভাইটি এতিয়া কেনে লাগিছে ভাল লাগিছেনে? বঢ়িয়া লাগিছে চবেই স্মাইল দিব দেই ৰেডি 1 2 এইফালে চাওক আকৌ হেৰি ঘুগুনি খাবলৈ কোনে কৈছিলে আপোনাক বেছিকৈ মই মানা কৰিছিলোঁ নে নাখাবলৈ পাইছে এতিয়া? হেৰি দাদা অলপ ঘূৰকচোন এইফালে নহ'লে ফটো কেনেকৈ মাৰিম এতিয়া মই। হেৰি লাজ নিদিব দেই ঘূৰক এইফালে। ইছ ৰাম মানে এইটো আকৌ কেনেকুৱা চাউণ্ড? মই কৈছোঁ নহয় দাদাক তই মনে থাক এই বাহিৰত এইবোৰ আজি দুৰ্গা পূজাৰ কাৰণে কিবা কিবি ফুটাই থকা নাই জানো এই সেইবোৰে চাগে কিবা কিবি শব্দ ওলাইছে আৰু নে কি ছোৱালীহঁত মই আকৌ সেইবোৰহে শুনিছোঁ পাই। জেঠাই ময়ো সেইটোৱে শুনিছোঁ। ভাইটি ফটো মাৰা আকৌ দেৰি হৈ যাব নহয় আমাৰ ঘৰলৈ যাবলৈ। তাকেহে মাৰিছোঁ কিন্তু বৰ বেলেগ শব্দ আছিলে আকৌ দেই। ফটো মাৰকচোন অথনিৰ পৰা ৰখি আছোঁ প'জ দি ৰঙা ভণ্টি মাৰিছোঁ ৰ'বা ৰেডি 1 2 3 স্মাইল ফটো কিন্তু বঢ়িয়া উঠিছে। দাদা ফটো পিছে কেতিয়াকৈ দিব ন? দেওবাৰে আহি লৈ যাবাহি কাইলৈ মই দোকান বন্ধ ৰাখিম পৰহিলৈ দোকান বন্ধ ৰাখিম সেইকাৰণে দেওবাৰে লৈ যাবাহি। ঠিক আছে বন্ধুসকল আজি কিন্তু জমনি হৈছিলে আকৌ দেই ঘুগুনি পকৰি অলপ বেছিকৈ খাই ল'লোঁ যে। বাৰু বন্ধুসকল পূজা চাইছে দে কমেণ্ট কৰি জনাব দেই। বন্ধুসকল আশা কৰিলোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু লগতে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব দেই আৰু যিসকলে এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সোনকালে ছাবস্ক্ৰাইব কৰি দিব দেই। ধন্যবাদ আৰু লগতে সকলোকে দুৰ্গা পূজাৰ বহুত শুভেচ্ছা থাকিল। ধন্যবাদ।